আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 9ৰ দ্য সাউণ্ড অফ মিউজিক। আগতে এই লেসনৰ ওপৰত তিনিটা অলৰেডি ভিডিঅ' বনোৱা হৈছে, পাৰ্ট 1, পাৰ্ট 2 আৰু পাৰ্ট 3। তিনিওটাই ভিডিঅ' লিংক এই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিয়া হ'ব। তো আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত যাই কিনে আগৰ ভিডিঅ'ৰ পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 চাব পাৰিব। তো আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম পাৰ্ট 4 পেৰাগ্ৰাফ 4 আৰু 5ৰ বিষয়ে আলোচনা কৰিম। তো আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে কলম আৰু এখন বহি উলিয়াই লৈ টান টান শব্দবিলাক সম্পূৰ্ণ অৰ্থ বহীত লিখি ল'ব পাৰে। তো এইটো আপোনালোকৰ কাৰণে সহায় হ'ব। She never looked back from that point onwards. Onwards synonyms হ'ল in advance আৰু ইয়াৰ antonyms মানে হ'ল backwards. Onwards শব্দৰ অৰ্থ হ'ল আগলৈ, backwards শব্দৰ অৰ্থ হ'ল পিছফালে, in advance মানে আগলৈকে, looked মানে দেখা, point মানে বিন্দু। তো ইয়াৰ সম্পূৰ্ণ অৰ্থটো হ'ল তাই কেতিয়াও সেই সময়ৰ পৰা পিছলৈ ঘূৰি চোৱা নাছিল। She toured the United Kingdom with a youth orchestra and by the time she was 16 she had decided to make music her life. কেইটামান টান শব্দ হ'ল toured মানে হ'ল ভ্ৰমণ কৰা, কিংডম মানে ইউনাইটেড কিংডম মানে যুক্তৰাষ্ট্ৰ, ইউথ মানে যুৱ, ইউনাইটেড মানে সিদ্ধান্ত লোৱা। ইয়াৰ সম্পূৰ্ণ অৰ্থটো হ'ল তাই যুৱ অৰ্কেষ্ট্ৰাৰ সৈতে যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিছিল আৰু 16 বছৰ বয়সলৈকে তাই সংগীতক তাইৰ জীৱন তৈয়াৰ কৰাৰ সিদ্ধান্ত লৈছিল। She auditioned for the Royal Academy of Music and scored one of the highest marks in the history of the academy. তো ইয়াতে কেইটামান টান শব্দ দিয়া আছে, এই টান শব্দবিলাক আপোনালোকে লিখি ল'ব পাৰে। অডিশ্যন মানে চমু প্ৰদৰ্শন দিয়া, স্ক'ৰ্ড মানে নম্বৰ, হাইষ্ট মাৰ্কছ মানে সৰ্বোচ্চ নম্বৰ, হিষ্টৰী মানে ইতিহাস। ইয়াৰ সম্পূৰ্ণ অৰ্থটো হ'ল তাই ৰয়েল একাডেমি অফ মিউজিকৰ বাবে অডিশ্যন দিছিল আৰু একাডেমীৰ ইতিহাসৰ ভিতৰত সৰ্বোচ্চ নম্বৰ অৰ্জন কৰিছিল। She gradually moved from orchestral work to solo performances. মানে লাহে লাহে, ইয়াৰ এণ্টনিম হ'ল ৰিপিডলি বা দ্ৰুতগতিত, চলো মানে একক, পাৰফৰ্মেঞ্চেছ মানে প্ৰদৰ্শন কৰা। তাই লাহে লাহে অৰ্কেষ্ট্ৰাৰ কামৰ পৰা এক প্ৰদৰ্শনলৈ স্থানান্তৰিত হৈছিল। At the end of her 3 years course, she had captured most of the top awards. ইয়াতে কেইটামান টান শব্দ দিয়া আছে, তো আপোনালোকে লিখি ল'ব পাৰে। কেপচাৰ্ড মানে বন্দী কৰা, এৱাৰ্ডছ মানে হ'ল বঁটা সমূহ। তাই 3 বছৰীয়া পাঠ্যক্ৰমৰ শেষত তাই বেছিভাগ শীৰ্ষ বঁটা দখল কৰিছিল। পেৰাগ্ৰাফ শেষ, তেতিয়া 5 নম্বৰ পেৰাগ্ৰাফ আৰম্ভ কৰিম। And for all this, Evelyn won't accept any hint of heroic achievement. ইয়াতে কেইটামান টান শব্দ আছে, এইকেইটা আপোনালোকে লিখি ল'ব পাৰে। এচিভমেণ্ট মানে সাফল্য, ইয়াৰ এণ্টনিম হ'ল ফেইলাৰ মানে ব্যৰ্থতা। এচিভমেণ্টৰ আৰু কেইটামান অৰ্থ লিখি ল'ব, প্ৰাপ্তি বা কৃতিত্ব বা সাফল্য। হিণ্ট মানে হ'ল আভাস, হেৰইক মানে হ'ল বীৰত্বপূৰ্ণ। পূৰ্ণ অৰ্থটো হ'ল আৰু এই সকলোবোৰৰ বাবে এভেলিনে বীৰত্বপূৰ্ণ সাফল্যৰ কোনো আভাস গ্ৰহণ নকৰে। If you work hard and know where you are going, you will get there. তেমন টান শব্দ হ'ল work hard, hard মানে কঠোৰ, work মানে হ'ল কাম। তো ইয়াৰ অৰ্থ হ'ল কঠোৰ পৰিশ্ৰম কৰা। know মানে জনা, তো ইয়াৰ সম্পূৰ্ণ অৰ্থটো হ'ল যদি আপুনি
কঠোৰ পৰিশ্ৰম কৰে আৰু আপুনি কলৈ গৈ আছে জানে আপুনি তালৈ যাব। And she got right to the top, the world's most sought after multi-percussionist with a mastery of some 1,000 instruments and hectic international schedule. তো ইয়াৰ কেইটামান টান শব্দ হ'ল শৰ্ট মানে হ'ল বিচৰা, মাষ্টেৰী মানে নিপুণতা, ইনষ্ট্ৰুমেণ্টছ মানে যন্ত্ৰ বা সঁজুলিসমূহ, হেক্টিক মানে ব্যস্ত, শিডিউল মানে সময়সূচী। তো ইয়াৰ ইণ্টাৰনেশ্যনেল মানে আন্তৰ্জাতিক। ইয়াৰ সম্পূৰ্ণ অৰ্থটো হ'ল তাই শীৰ্ষস্থানত উপনীত হৈছিল প্ৰায় 1000 বাদ্যযন্ত্ৰৰ নিপুণতা আৰু ব্যস্ত আন্তৰ্জাতিক অনুসূচীৰ সৈতে পৃথিৱীৰ আটাইতকৈ বেছি বিচৰা বহু বাদ্যযন্ত্ৰ বজোৱাৰ। ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে এই চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব।